Hello guys, welcome back to my YouTube channel. আজি বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ এটা নতুন ব্লগৰ সৈতে আহিছোঁ। আজি ব্লগটো হৈছে কাতি বিহুৰ ওপৰত আৰু সকলোকে কাতি বিহু শুভেচ্ছা জনাইছোঁ। চাই থাকক ব্লগটো। আজিনো কি কৰোঁ দিনটো। এইখিনি শেৱালি ফুল আমাৰ ঘৰৰে হয়, বুটলিছিলোঁ আজি ৰাতিপুৱা। এইখিনি চাকি দিবলৈ প্ৰিপেৰেশ্যন কৰা হৈছে। আৰু এয়া আমাৰ ভাইটি। আমাৰ পথাৰ এখন, এইদৰা আমাৰ মাটি, সেউজীয়া পথাৰ। এই আমাৰ তুলসী তলত আৰু ঘৰৰ সন্মুখত এনেকৈ চাকি দিবলৈ এইবোৰ লোৱা হৈছে। এয়া আমাৰ মায়ে একদম যোগাৰ কৰি আছে। আৰু আমাৰ আইতা আছে, দেখুৱাম ৰ'ব। যিটো হৈছে আমাৰ ঢেঁপী, এইটো মই ভাইটিয়ে এইটো মচিলোঁ আৰু যেনে তেনে সেইটো ককাই বনাই দিলে ঢেঁপীটো। এইটো এতিয়া ফুল চুল একদম যেনে ছটিয়াই দিলোঁ পূৰা। এতিয়া আহিব আৰু আমাৰ ভাইটি ভণ্টি কিছুমান। ইয়াতে জ্বলাম চাকি তাকি আমি এতিয়া। এয়া ককা, মই আৰু ভাইটিয়ে তুলসী ভেটি বনাই থকাৰ সময়ত ভিডিঅ' কৰা নহ'ল, চব ফটো কপিকে দিলোঁ। এইটো আমাৰ ভঁৰাল, এইটো বহুত দিনীয়া ন। এইটো ভঁৰাল, ইয়াত চাকি দিয়া হৈছে, ধান থোৱা ঘৰ এইটো। এয়া পদূলিৰ সন্মুখত আমাৰ দিয়া হৈছে চাকি। পূবফালে নিয়ে জানো? এয়া আমাৰ আইতা। চাকি দিবলৈ প্ৰিপেৰেশ্যন কৰি থকা হৈছে বৰ্তমান। এয়া আমাৰ আইতা, আমি বৌ বুলি মাতোঁ আৰু আমাৰ এইফালে বৌ বুলি কোৱা হয়। আমি বৌ বুলি মাতোঁ। আৰু বৌ এতিয়া আমাৰ ঘৰত দুৱাৰমুখত চাকি দিছে। এয়া আইতা, মা, মই, ভাইটি তুলসীৰ তলত চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিছোঁ যে পথাৰৰ লখিমী আহি আমাৰ ভঁৰালত ভালদৰে সোমায়। আৰু অলপ সময় পাছত আমি আমাৰ গোটেই গাঁওখন ফুৰিবলৈ গৈ আছোঁ। সকলোৱে ঘৰে ঘৰে সোমাই বুট মগু খাব গৈ আছোঁ। চাই থাকক ব্লগটো শেষলৈকে। এতিয়া আমি যাম এই ডাঙৰ ডাঙৰ বুম বুম পলিথিন লৈ কাতি বিহু খাবলৈ। আচলতে আমি গোটেই গাঁওখন ফুৰোঁ যে, সেইকাৰণে দিগদাৰ হ'ব ন, সেইকাৰণে একদম ডাঙৰ ডাঙৰ পলিথিন লৈ এতিয়া আমি যাম। চাই থাকক ব্লগটো, বহুত ভাল লাগিছে আৰু বহুত এনজয় হ'বলৈ গৈ আছে।
এয়া আমাৰ ঘৰত সকলোৱে একদম আহি পালেহি আমাৰ ঘৰত। এয়া বুট মগু খাবলৈ আহি পাই গ'ল আমাৰ চব একদম। আমি এনেকৈয়ে ঘূৰোঁ আৰু পূৰা গাঁও। তো সকলোৱে এতিয়া আশীৰ্বাদ লৈছে আমাৰ মাহঁতে। মই ভিডিঅ' কৰি আছিলোঁ, ভিডিঅ' কৰিয়ে থাকিলোঁ মই। এয়া আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে। আপোনালোকক আকৌ লগ পাই আছোঁ নেক্সট ব্লগত। থেংকছ ফৰ ৱাচিং।